নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এবাৰ আমাৰ ইউটিউব চেনেল জ্ঞান মালিনীত। মই এইমাত্ৰ উপস্থিত আছোঁ কৰ্ণাটকৰ এখন ঠাই যাৰ নাম হ'ল হস্পেট, আৰু ইয়াত এখন টিভি ডেম আছে, লগতে এখন ধুনীয়া পাৰ্ক আছে। আহক আমি গোটেই হস্পেটৰ এই টিভি ডেম আৰু পাৰ্কখন চাবলৈ চেষ্টা কৰিম। ওপৰৰ পৰা যিখন দেখিব পাৰিছে এখন ধুনীয়া চিত্ৰ, এনেকুৱা লাগে যেন এখন ফটোহে, আৰু তলত নদীৰ নিচিনা আছে য'ৰ পৰা পানী ওলায়। খালী চকুৰে যেতিয়া দেখিবলৈ আপোনালোকে বহুত ডাঙৰ ডাঙৰ মাছ দেখিব পৰা যাব, কিন্তু কেমেৰাৰ ফ'কাছত এইখিনি উঠাটো সম্ভৱ নহয়। আৰু এইফালে বনাই থৈছে ধুনীয়া ৰাস্তা ভিজিটৰসকল বা ভ্ৰমণকাৰীসকলৰ বাবে।